বয়স কিমান মান হ'ল আপোনাৰ? 86 বছৰ। 86 হৈ গ'ল। কনকলতা বাইদেউ যেতিয়া মানে ধৰি লওক গৈছিলে এতিয়া মোৰ 3 বছৰ। এতিয়া 3 বছৰ আপোনাৰ? 3 বছৰ। অকণ অকণ মনত আছে আৰু চাগে? নাই, আপোনাৰ 3 বছৰ মানে মনত থাকে নেকি? পিছত কাহিনীবিলাক কোনোবাই কৈছিলে চাগে? 3 বছৰ মই এতিয়া যেতিয়া ভূমিকম্প হয় 1950 চনৰ ভূমিকম্প হয়, সেই 50 চনৰ ভূমিকম্পটো ভালকে মানে তোমাৰ ক'ব নোৱাৰো। ইমান হুলস্থুল হৈছে। আমি আহিলে আপুনি কয় কাহিনী, কিছু সংখ্যক কাহিনী আপুনি কয় যিখিনি মনত আছে। এতিয়া কাহিনীখিনি কোনে কৈছিলে যে এনেকুৱা এনেকুৱা হৈছিল তেতিয়া ভাৰতীয় আন্দোলনত গৈছিল? তেতিয়াতো বাইদেউ 16 বছৰ আছিল। সেইখিনি কথা মই কৈছো, এইবিলাক চব মানে মাৰ কথা। হয়, মায়ে মোৰ নিজৰ মাৰ কথা। ঘটনাটো হৈছে এনেকুৱা ধৰণৰ, মই কথা পতা দিবা দিওঁ দেই। কওক একো নাই। ঘটনাটো হৈছে এনেকুৱা ধৰণৰ, যেতিয়া মানে বাইদেৱে আমাৰ ঘৰত মোৰ দাদাজন, বাইদেউৰ তলৰজন দাদা, তেওঁ মানে ভলণ্টিয়াৰ। আৰু এই কল্যাণী মন্দিৰৰ ওচৰতে তোমাৰ কেম্পটো, বাইদেউৰ লগৰ বান্ধৱী আছিলে 3-4 গৰাকী। কেম্প মানে কি কেম্প আছিলে? কেম্প মানে সেইটো ট্ৰেইনিং লোৱা কেম্প তেতিয়া। কি বাহিনী আছিলে? সেইটো কয় মৃত্যু বাহিনী। মৃত্যু বাহিনী মানে মৃত্যু বাহিনী নহয়, সেইটো মানে তোমাৰ যিবিলাকে এতিয়া মুক্তি বাহিনী। মুক্তি বাহিনী, চৰি মুক্তি বাহিনী, হয়। মুক্তি বাহিনীৰ কেম্প তাত মানে পাতিছে, আৰু কেনেকে যাব লাগিব, কেনেকে মানে তোমাৰ তাত কি ধৰণে পৰিচালনা কৰিব লাগিব, গৈ কেনেকে সোমাব লাগিব, গোটেইবিলাক ট্ৰেইনিং সেই কেম্পত লৈছে, বুজিছা নাই? কেম্পত দিছে। আৰু কেম্পত দিয়া মানুহ আছিলে কোন কোন জানা? কেম্পত মানে তোৰ আনকি তোমাৰ ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালা, তেওঁ মানে সেই সময়ত মানে ঘূৰা পকা কৰি পেলাই এই কেম্পবিলাকত পৰিচালনা কৰিছিলে। তাৰপৰা অমীয় কুমাৰ দাস, তাৰপিছতে এইপিনে গহন গোস্বামী, আমাৰ তেজপুৰৰ গহন গোস্বামী, তেনেকৈ মানে ভালেমানখিনি ডাঙৰ ডাঙৰ নেতা আহি পেলাই ইয়াক পৰিচালনা কৰিছিলে। আপোনালোকৰ পৰিয়াল কিমান আছিলে? মানে আপোনালোকৰ কনকলতা বাইদেউ আছিলে, আপুনি? আমাৰ পৰিয়াল মুঠতে আমাৰ বাইদেউ আপুনি নেকি? 6জন। 6জন আছিলে, হয়। একেবাৰে কনিষ্ঠ। এনেই কনকলতা বাইদেউ জন্ম হোৱা ঘৰখনে এইখন? এতিয়া এইখন ঘৰত আপুনি আছে? এইখন ঘৰত মই আৰু বুজিছা, বাকী মোৰ চব মানে মোৰ বাইদেউ আছিল 2গৰাকী, তেওঁ ঢুকাল। মোৰ ওপৰত দাদা আছিলে 3জন দাদা ঢুকাল। এনেই কিছুমান কাহিনী আমি শুনো, কিমান দূৰ সঁচা কথা নাজানো। বাইদেউ হেনো কিবা তাঁতৰ শালত কাপোৰ বৈ আছিল, তাৰপিছতে কোনোবাই আহি লৈ গ'ল, তেনেকুৱা আছিল নেকি? নহয়, কোনোবাই মানে একেবাৰে ভাল শিপিনী আৰু ভাল ৰিহাখনো আছে সেইকাৰণে। মা শিপিনী, মায়ে মানে বিয়াৰ হৈছে কি আমাৰ ঘৰখনত 20 বছৰ পাছত মানে ছোৱালী নাৰাখে, বিয়া দিয়ে। হয়। গতিকে বিয়া দিয়া ল'ৰাও আহিছে, কিন্তু বিয়া হোৱা নাই, বুজিছা নাই? আৰু এতিয়া এজনী ছোৱালীয়ে বিয়া দিব লগা ছোৱালীজনীয়ে বহুতখিনি কথা শিকি যাব লাগিব। তাই তাঁত বাব পাৰিব লাগিব, তাৰপাছতে পথাৰলৈ গৈ ৰোৱনী দাৱনী কৰিব পাৰিব লাগিব, দৰকাৰ হ'লে জকাইখন লৈ মাছ ধৰিব পৰা হ'ব লাগিব, আৰু বিয়া সবাহ গাঁওখনত কিবা কিবি হ'লে সেইবিলাকত গৈ লাগি ভাগি দিব পৰা হ'ব লাগিব, বিয়ানাম গাব পৰা হ'ব লাগিব, বিয়ানাম, বিহু নাম, এইবিলাক চবতে পাকৈত হৈছিলে। হোৱাৰ কাৰণে বাইদেউক মানে মহিলাখিনিৰ এই ছোৱালীখিনিৰ লিডাৰ বুলি কয়। ইমান মানে বাইদেৱে জানে, নেতৃত্ব ল'ব পৰা গুণটো আছিলে। নেতৃত্ব ল'ব পৰা গুণ আছিলে, নেতৃত্ব লৈছিলে, তাৰপিছতে মৃত্যু বাহিনীৰ যেতিয়া মানে ইয়াতে তোমাৰ এইটো নামঘৰ, আমাৰ এইটো নামঘৰ কি নামঘৰ কৰে, পাহৰি যাওঁ নহয়। এই আমাৰ যে নামঘৰটো, এইটো হৈ যায় জাৰনিয়াল সত্ৰ। এই জাৰনিয়াল শব্দটোকে নাই, এই জাৰনিয়াল সত্ৰত যোৱাৰ দুদিনৰ আগত এখন ডাঙৰ মিটিং হৈছিলে, গুপুতে একেবাৰে জংঘলৰ মাজত। সেই সত্ৰখনলৈ মানুহ যাবলৈ গ'লে কোনো নেদেখে যে তাত এখন সত্ৰ আছে বুলি। তেনেকুৱা ঠাইত মানে গুপুতে ওচৰতে আছে এখন মিটিং পাতিলে, আৰু চব মহিলাখিনিক আহিবলৈ ক'লে। মহিলাবিলাকো আহিছে, ডেকা ল'ৰাবিলাকো আহিছে, কিন্তু মহিলা বেছি। আৰু বাইদেৱে সেই তাতেই যে মৃত্যু বাহিনীৰ তেওঁ যেতিয়া তেওঁৰ নামটো লগাই ল'লে, লোৱাৰ লগে লগে তেওঁ এতিয়া মৃত্যু বাহিনী প্ৰথম পতাকাখন তেওঁৱে ল'ব লাগিব, একেবাৰে 1 নম্বৰত যাব লাগিব, এই সমদলটোত। আৰু সেইখিনি দায়িত্ব কুশলদাৰ আছে, কনকলতাক দিছে। আৰু কনকলতাই সেইখিনি জোৰ কৰি লৈছে, মই যাম, আৰু ডাঙৰ পতাকাখন লৈ পেলাই একেবাৰে আগবাঢ়ি বন্দে মাতৰম
স্বাধীন ভাৰত কি জয়, মহাত্মা গান্ধী কি জয়, এইবিলাক আৰু জানাই ন শ্লোগানবিলাক এইবিলাক। এতিয়া যেতিয়া ব্ৰিটিছে গুলী মাৰিলে তাৰ পিছৰ পৰিৱেশটো কেনেধৰণৰ হ'ল বা মাৰ বা কেনেকৈ গ'ল আপোনাৰ বিষ্ণু প্ৰসাদৰ যিবিলাক মানে তোমাৰ বিপ্লৱী গীত গীতখিনি সেইবিলাক গাই গাই তোমাৰ গহপুৰ গ'ল। তাৰপিছতে গহপুৰত গৈ যেতিয়া মানে তোমাৰ ইপিনে এখন গেট সিফালে এখন গেট, সিফালে গেটখন মৰা আছে, কলাবাৰীৰ ফালৰ পৰা অহা মানুহ তাত সোমাব নোৱাৰা হ'ল। আমাৰ ইফালৰ পৰা যোৱাখিনি মানুহ গৈ গেটখন মানে খুলি থকা অৱস্থাতে সোমাই গ'লগৈ। তাৰপাছত পুলিচে ঠেলি আনি ইফালে অলপ সেৱকাই লৈ গুচি আহিলে অলপ পাছলৈ। অনাৰ পাছত সেই গেটখনৰ গুৰিতে খোলা গেটখনৰ গুৰিতে এই হুলস্থুল লাগি আছে আৰু সিহঁতে সোমাব লাগিছে, পুলিচে নিদিয়ে। তাৰপৰা পুলিচে গোটেই কৰ্ডন কৰি আছে, কৰ্ডন কৰি থাকি তাৰপাছতে শেষতে কওঁতে তাতেই মানে শ্লোগান দিছে কৰিম কিংবা মৰিম, সেইবিলাক যিবিলাক মহাত্মা গান্ধীৰ যিবিলাকে মানে শ্লোগান সেইবিলাকো দিছে। দিয়াৰ লগে লগে তাৰপিছতে পুলিচক যিবিলাক কথা সেই কথাৰ লগত তৰ্কাতৰ্কি হৈছিলে। পুলিচৰ তেতিয়া অফিচাৰজনৰ ইনচাৰ্জ আছিলে তোৰ ৰেৱতী মোহন চোম। বাইদেউ গুলিওৱা যিজনে গুলি খাইছিলে তাৰমানে বগাই কছাৰী। তাৰপৰা সি হ'ল ঠেলাঠেলি কৰি থাকোঁতে ৰেৱতী মোহন চোমৰ টুপিটো সৰি পৰিলে, মোৰ টুপিটো খোল খাই মাটিত পৰি গ'ল। তাৰপৰা যেতিয়াই পৰিলে পৰাৰ লগে লগে এই ৰেৱতী এইটো বগাই কছাৰীয়ে দেখিলে যে সেইটো এতিয়া মানে নাইকিয়া কৰিবা এটাখন হেঁচা মাৰি ধৰি তাৰপাছতে তাকে লগে লগে ৰেৱতীয়ে চিগনেল দিলে তই আহিব লাগে, আহি কি চাই আছ বুজিছ নাই বুলি কয়। আহি আৰু তেনেকৈ চিগনেল দিলে, সিহঁতক চিগনেলবিলাক দিয়াই আছে আৰু সিহঁতে আগলৈ কনকলত বাইদেউ আগলৈ আহিলে, আহি চিধা মুখামুখি পেলাই গুলি কৰি। কিন্তু বাইদেৱে গুলি কেতিয়া কৰিছে, তেতিয়া মানে কৈছে যে আমি খালি পতাকাখন উত্তোলন কৰিম, আমাৰ কাম সিমানেই, আমাক খালি বাটটো দিয়ক, আমি নমস্কাৰ কৰিছোঁ, শ্ৰদ্ধা জনাইছোঁ আৰু আমি আৰু খালি ৰাষ্ট্ৰীয় পতাকাখনৰ সন্মানটো ৰাখি পেলাই আমি ইউনিয়ন পতাকাখন আমি নমাই আমাৰ কাম সিমান শেষ কৰিম। তাৰপিছতে যেতিয়া মানে পুলিচৰ লগত খকা খুন্দা হৈ আছে, সেই পুলিচে লৈ থকা হেৰিয়ে বগাই কছাৰীয়ে লৈ থকা যিটো ৰাইফলটো হেৰিটো থাপ মাৰি ধৰিলে বাইদেৱে, ধৰি পেলাই এনেকৈ আঁতৰি গৈ পেলাই সোমাব ধৰোঁতে ঘটনাটো ঘটিলে। মৃতদেহটো মানে কি বাইদেউ মানে গুলিটো মৰাৰ লগে লগে মৰি যোৱা নাই, আহি চুঁচৰি আহিলে আগলৈ অলপমান আগলৈ আহি তাৰপিছত যেতিয়া লুটিকাই পৰিলে পোৱাৰ লগে লগে আমাক মামা গৈছিলে, বাইদেউৰ নিজৰ মামা ওচৰতে বুজিছে। তাৰপিছত আৰু আমাৰ 2-4জনমান আমাৰ খুৰা গৈছিলে, কোনোবা গৈছিলে, আটাইবিলাকে কাণে কাপোৰে মেৰিয়াই আৰু ডেড বডিটো লগে লগে লৈ পথাৰলৈ জংঘলৰ মাজত সোমাই গ'লগৈ। পুলিচে হুলস্থুল হৈ গৈছে আৰু মুকুন্দ কাকতিয়ে মানে ডেড বডিটো হ'ল কি পুলিচে পাই পেলাই সেইটো লগতে গাড়ীৰ ভিতৰত ভৰাই দিলে। তাৰপৰা এইধৰণে আনি এতিয়া সমাধি ক্ষেত্ৰলৈ লৈ গ'ল, আনি সন্ধিয়া সময়ত আমাৰ বৰঙাবাৰী চেণ্টাৰ পাইছেহি। আনি কোনেও নজনাকৈ চিধা আমাৰ ইহঁতি যে সমাধি ক্ষেত্ৰ আছিলে সেইখন আমাৰ ডাঙৰ এখন মানে তোমাৰ বহুত জংঘল থকা এখন মানে আমাৰ সমাধি ক্ষেত্ৰই। বাইদেউ গৈছে, দেউতা আছে, দেউতাৰ মানে সমাধি হেৰিটো আছে। গতিকে তালৈ তেতিয়া লৈ গৈছে, কৈছে ককাই কৈছে ঘৰলৈ নানি তালৈ লৈ যাগে বুলি ক'লোঁ, তালৈ ডেড বডিটো লৈ গৈছেগৈ আৰু ইয়াৰ পৰা বাঁহ চাহ য'ত যি লাগে কৰিছে গৰম পানী এয়া কোৱাই পঠাই দিওঁ এইধৰণে মানে ডেড বডি তাত সংস্কাৰ কৰা হ'ল। সেইখিনিয়ে হৈছে সেইটো। কিন্তু যাওঁতে যেতিয়া প্ৰশ্নটো সিফালৰ পৰা আহিলে, ইয়াৰ পৰা খালি আমাৰ এইখন ঘৰ, এইটো ঘৰতে আছে বাইদেউ। তাৰপৰা ভুগিলা আছে, ভুগিলাৰ ঘৰ মানে আমাৰ ঘৰ কিনাৰ ঘৰখন ভুগিলাৰ ঘৰ, বান্ধৱী ঘৰ। তাৰপৰা বাইদেৱে ভুগিলাই কথা বতৰা পাতি থৈছে, মই কিন্তু কাপোৰ কানি ইয়াতে পিন্ধি পেলাই মোৰ প্ৰশ্নৰ মাজত সোমাম আৰু মই ইয়াত উঠিম, তোৰ ঘৰৰ পৰা উঠিম। মাক ক'লে মোক সেই মা মানে গধূলি এইবিলাক কথা বতৰা পাতি থৈছে যে মোক হেৰি এখন লাগিব, মুগাৰ মেখেলা এখন আৰু সেউজীয়া পাৰি শাৰী মই এইবিলাক চাদৰ বনাই থৈছোঁ, এখন চাদৰ দিবি ঘৰতে বনোৱা। সেই চাদৰ এখনে হেৰি এখনে আৰু চব ঠিক ঠাক কৰি পেলাই ইয়াৰ পৰা লৈ পেলাই তাৰ ঘৰত বান্ধৱী ঘৰত কাপোৰযোৰ সলাই তাৰ মাজতে প্ৰচনৰ মাজত সোমাই গ'ল। সোমাই আমাৰ ঘৰৰ মানুহে গমেই নাপায়, খালি মায়ে জানে আৰু দাদাই জানে আৰু কোনেও নাজানে যে কনকলতা মানে প্ৰচনত যাব। আৰু যেতিয়া মৰিছে তেতিয়াহে ককাই জানে, গম পাইছে কেনেকৈ গ'ল এই ঘটনাটো। মাক
খুব ধমকি দিছে উম, মৰিব লাগে মাৰিব লাগিছিলে তোক এই বুলি কৈছে খঙত তেতিয়া দেউতা আপোনালোকৰ দেউতা ঢুকালে দেউতা ঢুকাল দেউতাটো মোৰ 7 মাহতে ঢুকাইছে অ মোৰ 7 মাহত ঢুকাইছে অ অ তেতিয়া মা আছিল ককা আছিল মায়ে গোটেই মায়ে আছে দায়িত্বটো হয়, মাৰ লগতে কয় বা বাইদেউ উম, বুজিছ নাই গতিকে সমস্ত মানে মায়ে আৰু পৰিচালনা য'ত যি কৰা উম, গোটেইখিনি আৰু সেইটোৱে বেটি আমাৰ হয়। আৰু শেষত গৈ পেলাই আমাৰ এতিয়া ইতিমধ্যে কনকলতা বাইদেউ জন্ম এতিয়া 7 বৰ্ষ হ'ব 7 বৰ্ষ আয়োজন হ'ব চৰকাৰীভাৱে এই বছৰ গতিকে চৰকাৰী ফালৰ পৰা এইবছৰ প্ৰথমবাৰ পাব নিশ্চয় জন্ম আমিতো আমাৰ ঘৰত পাতোৱেই ডাঙৰকৈ পতা হ'ব ঘৰত পাতোৱেই ঘৰত পতা হয় এইবাৰতো এবাৰ চৰকাৰীভাৱে ডাঙৰকৈ এইবাৰ প্ৰথমবাৰভাৱে হ'ব কোনে নাই নেকি চৰকাৰে হেৰি যে ব্যৱস্থাটো লৈছে গম পাইছোঁ হয় গম পাইছা যদি সেয়ে আৰু ভালকৈ হওক আৰু ভালকৈ হ'লে তেতিয়া মানে প্ৰচাৰটো ভাল হ'ব হয় নহয় অসমতেই নহয় গোটেই ভাৰতবৰ্ষই প্ৰচাৰ হ'ব এইটো আমাৰ প্ৰচাৰটোৱে লাগে মই প্ৰচাৰৰ কাৰণেই মই অসম গোটেইখন ঘূৰিছোঁ নিশ্চয় বুজিছা চাকৰি বাদ দিলোঁ কমলাৰ কাৰণে নহ'লে মই এতিয়া ইমান গুৱাহাটীত মোৰ লগৰটোৱে 4 মহলীয়া বিল্ডিং বনাই আছে নিশ্চয় বাইদেউ ত্যাগৰ কথা সকলোৱে জানিব লাগে গতিকে মই সেইখিনি কৰিলোঁ নিশ্চয় আৰু এইখিনি কথা আছিল মই শেষৰ ভাগত চিনাকি কৰি দিছোঁ এতিয়া মই যাৰ সৈতে এইখিনি কথা পাতিলোঁ সেয়া হৈছে শ্বহীদ বীৰাংগনা কনকলতা বৰুৱাৰ ভাতৃ কালীচৰণ বৰুৱা তেখেতৰ সৈতে আৰু আমি মোৰ কিতাপখন ওলাব কিতাপখনৰ পাতিলোঁ লগে লগে বহুতখিনি সকলোখিনি কথা গম পাব নিশ্চয় গৈছোঁ মই ক'ত গৈছোঁ কলিকতাত জাহাজ উন্মোচন কৰিছোঁগৈ অঁ গম পাওঁ সেইখিনি মই এইটো অসমতো জেগা নাই নিশ্চয় যিমান জেগা মানে ঘূৰিছোঁ হিচাপ নাই 4টা মূৰ্তি মই উন্মোচন কৰিছোঁ কনকলতাৰ কনকলতাৰ 3টা আৰু মহাত্মা গান্ধীয়ে এটা কলাই গাঁৱত মোৰ জীৱনত নিশ্চয় ইউটিউবৰ এইবিলাকতো মোৰ সৰু কথা নহয় গতিকে